বন্ধুবান্ধৱীসকল, কি খবৰ? সকলোৱে খবৰ নিশ্চয় সকলো ভালে। মোৰ নতুন চেনেল বৰ্ণালী প্ৰডাকশ্যনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক বনাই দেখুৱাবলৈ লৈছোঁ চুজি নাৰিকলৰ লাডু কেনেধৰণে বনায়। আৰু বিহু উপলক্ষে সকলোকে শুভেচ্ছা জনাইছোঁ। তেতিয়াহ'লে দেৰি নকৰি আজি লাডু আৰম্ভ কৰোঁ। মইনো কেনেকৈ বনাওঁ। প্ৰথমতে কেৰাহীখন এয়া গৰম কৰি লৈছোঁ। আৰু দেখিব পাৰে কেৰাহীখন ইমান চাফাও নহয়, কাৰণ বহুত বছৰ পুৰণা কেৰাহী। মই ইয়াত দি লৈছোঁ মনোৰমা ঘিউ, 1 চামুচৰ জোখতে দি লৈছোঁ। এতিয়া ঘিউখিনি গৰম হোৱাৰ পিছত মই চুজিখিনি দি লৈছোঁ। আগতীয়াকৈ চুজিখিনি মই ভাজি ল'বলৈ লৈছোঁ। এয়া চাওকচোন, এনেধৰণে এতিয়া মই চুজিখিনি অলপ গৰম হোৱাকৈ ভাজি যাম এনেধৰণে। এতিয়া মই নাৰিকলখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু মিক্সি জাৰটোত মই এয়া পিচিবলৈ লৈছোঁ। এয়া মোৰ পিছা হৈ গ'লগৈ নাৰিকল, আৰু এয়া গোটা চেনিখিনিও মই পিচিব লৈছোঁ। এয়া চেনিও পিছা হৈ গ'লগৈ। এতিয়া মই নাৰিকল আৰু চেনিখিনি আটাইখিনি মই এতিয়া ভজা চুজিখিনি ঢালি দিম। এইখিনি মোৰ চুজি ধুনীয়াকৈ ভজা হৈ গ'লগৈ, দেখিছে নহয়। আনফালে কেৰাহী এখন পাতি ল'লোঁ। ইয়াত মই চেনি গুড়াখিনি দি লৈছোঁ। আৰু এতিয়া মই ইয়াত দিম নাৰিকলৰ গুড়াখিনি। আটাইখিনি এনেধৰণে অলপমান সময় ভাজি থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ কৰি চালে বুজিব নোৱাৰে। এয়া দেখিছে নহয় মই কেনেধৰণে ভাজি আছোঁ। যিসকলে বনাব নাজানে সেইসকলৰ কাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰা হৈছে, আৰু যিসকলে জানে সেইসকলে নাচালেও হ'ব। আৰু এয়া চাওকচোন, চেনি আৰু নাৰিকল ধুনীয়াকৈ মোৰ লৰাই হৈ গ'লগৈ, আৰু চেনিখিনি ধুনীয়াকৈ এয়া আঠা হ'বলৈ লৈছে। এনেধৰণে অলপমান সময় মই এনেধৰণে ভাজি থাকিম। এয়া মোৰ ভজা হৈয়ে গৈছেগৈ, চেনিখিনি আঠা আঠা হৈছেগৈ। এতিয়া মই ইয়াত দি দিম চুজিখিনি। এয়া দেখিছে নহয়, আঠা আঠা হৈ গৈছেগৈ। চেনি নাৰিকলৰ ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মই চুজিখিনি দি দিছোঁ, আৰু চুজিখিনি এনেধৰণে অলপমান সময় লৰাই থাকিম। বেছি গৰম কৰিব নালাগে, জাষ্ট গৰম হ'লেই হ'ল। যিহেতু চুজিখিনি আগতীয়াকৈ ভাজি লোৱা হৈছিলে, সেইবাবে মই লাহে লাহেকৈ এনেকৈ লৰাই আছোঁ। এতিয়া মোৰ চুজি নাৰিকল ভজা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ এটা এটাকৈ মুঠিয়াই গৈছোঁ। লাৰুখিনি আপোনালোকে সকলোৱে জানেই লাৰু মুঠিয়াব, মইনো কি দেখুৱাম, অলপমান দেখুৱাই দিছোঁ জাষ্ট ভিডিঅ'টো। ফাইনেলি মোৰ লাডু বনাই হৈ গ'ল, আৰু এয়া হৈছে চুজি নাৰিকলৰ লাডু। আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু চাওকচোন, লাডুখিনি বহুত ধুনীয়া হৈছে, আৰু খাবলৈও খুব ধুনীয়া হৈছে। মই খাই চাইছোঁ, আপোনালোকেও এনেকৈ বনাই ট্ৰাই কৰি চাবচোন। বিহু উপলক্ষে সকলোকে শুভেচ্ছা জনালোঁ। আজিলৈ বাই বাই।